চেনেল পাৰ্থৰপালি ব্লগলৈ আকৌ আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মৰ্ণিং মই ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। আৰু মই এইফালে নামঘৰৰ সন্মুখত আছোঁ, আমাৰ নামঘৰ এইটো নামঘৰৰ সন্মুখতে আছোঁ। গতিকে মই আপোনালোকক এটা কথা এটা কৈ লওঁ আকৌ, যে যিসকল মোৰ ভিউৱাৰ্ছ নতুনকৈ আহিছে তেওঁলোকক কওঁ যে তোমালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু নিচেই কাষত থকা বেল আইকন বটনটো প্ৰেছ কৰি ল'বা, লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিবা লগতে। তেনেহ'লে আমি ভিডিঅ' মাজলৈ সোমাই যাওঁ বোলো। এইটো বৰনামঘৰতে অলপ দিনৰ পিছত ভাওনা আছে, মই জনাই আছোঁ কেতিয়া ভাওনা আছে, নেক্সট ভিডিঅ'ত জনাম। মই এতিয়া মানে গম নাপাওঁ ভালকৈ কিমান তাৰিখে কি আছে, গতিকে আপোনালোকক জনাম মই পিছত। কোন কোন আহিব পাৰে আহিব, লগ পাম, ভাল লাগিব। মানে ফ্ৰেণ্ডছসকল কি জানেনে, ৰাতিপুৱা মৰ্ণিং মানে উঠি পেলাই ভিডিঅ' বনোৱা মানে কিবা ফিলিংছটোৱে বেলেগ মানে মনটো মানে একদম পূৰা ফ্ৰেছ লাগি থাকে। মই কিন্তু মুখ চুখ ধোৱা নাই দেই, ধুমগৈ এতিয়া ঘৰত গৈ পেলাই। আৰু চাওঁ কিমান কি দেখাব পাৰোঁ আপোনালোকক, দেখাব চেষ্টা কৰিম। এতিয়া চাই যাওক তেনেহ'লে দেই। ফ্ৰেণ্ডছসকল চাওক না, আমাৰ ঘৰৰ পদূলিলৈ সোমোৱা ৰাস্তাটো কিমান মানে বেয়া হৈ গ'ল। এইকেইদিন মানে ৰেগুলাৰ বৰষুণ দি আছে যে, নেৰানেপেৰা বৰষুণ দিছে। বৰষুণ নেৰাই হ'ল মানে, কি মানে এনেকুৱা হৈ আছে, কিন্তু যাব নোৱাৰা হৈ গৈছোঁ মানে। একদম মানে মোৰ দোস্তিসকল, তোমালোকৰ সেইফালে পানী হৈছেনে নাই হোৱা জনাবাচোন। আমাৰ এইফালে দেখিছেনে পানী কিমান মানে একদম পূৰা তামাম পানী হৈছে। আৰু মানে এনেকুৱা মানে অশান্তি লাগিছে নহয় এইকেইদিন, একদম ৰেগুলাৰ বৰষুণেই দি আছে মানে, কিন্তু যাব নোৱাৰা হৈ গৈছোঁ। সেইটো আমাৰ ঘৰ এইফালে কিন্তু ভালকৈ ফ'কাছ হোৱা নাই, ৰাতিপুৱা মৰ্ণিং হৈ আছে যে। আৰু ফ্ৰেণ্ডছসকল এইফালে এইটো ছাইডত নাওজান, সৰুপথাৰ, গোলাঘাট য'ত যায় এইফালে যাব পাৰিব। আমাৰ এইফালে এনেকৈ আছে। তাৰপৰা এইফালে বোকাজান, আপোনাৰ কিবা ডিমাপুৰ যাব পাৰিব সেইফালে হৈ পেলাই। মই এনেই মানে আজি মৰ্ণিং ৱাক কৰোঁ বুলি কৈ ওলাই আহিলোঁ, লগতে ভিডিঅ'টো বোলো শ্বুট কৰি দিওঁ। তেনেকৈ ভাবিলোঁ মই গাঁৱৰ পৰিৱেশ অকণমান দেখাই দিওঁ। এনেকৈয়ে মানুহবিলাক আছোঁ আৰু বহুত সেৰেঙা আমাৰ ইয়াত মানুহবিলাক, ইমান মানে লাগালাগি নাই আৰু সেইফালে এখন বাঢ়নি হয় এনেকৈ। ফ্ৰেণ্ডছসকল সৌটো আমাৰ ঘৰ দেখিছে নহয়, সৌটো আমাৰ ঘৰ। এই ঘৰটোৰ সন্মুখে আছে, এইফালে আছে এইটো আমাৰ নামঘৰ। একদম মানে সন্মুখে আমাৰ ঘৰ। এইটো আমাৰ পুখুৰীটো চাওকচোন, তামাম পানী হৈ গ'ল দেখিছে নহয়। মানে দলং চলং লুকাই গ'ল, যাবলৈকে ভয় লাগে সেইফালে। মানে কেনিও যাবলৈ মানে মন নোযোৱা হৈ গ'ল, ইমান যে বোকা ঐ। আৰু ফ্ৰেণ্ডছসকল মই আপোনালোকৰ বস্তু ফুল দেখিছেনে ফ্ৰেণ্ডছ, এই মানে গাহৰি থকা জেগাটো কেনেকুৱা অৱস্থা বেয়া হৈ গৈছে বৰষুণত, মানে একো ঠিক ঠাক কৰিব পৰা হোৱা নাই। টিকলি মাইনাকেইটা দেখিছেনে বাৰু, এইকেইটা মানে সেইটো দেখিছেনে, টিকা খজুৱাই আছে আমাৰ মানে বাৰীখনত কিনো আছে তাকে আজি অকণমান দেখাই দিওঁ। এইবিলাক দেখিছেনে কি আছে, এইবিলাক গছে দেখিছোঁ দেখোন, দেখাই আছোঁ ৰ'ব। এইফালে আছে, ইয়াতে এইবিলাক জলকীয়া হয়, জলকীয়া লাগিছে দেখিছেনে, কালা এয়া লাগি আছে। তাৰপৰা ইফালেও আছে লাগি পেলাই, এয়া দেখিছে নহয়, এয়া ইফালেও লাগি আছে। তাৰপৰা এইফালে পাণ আছে, এইবিলাক পাণ হয়, আছে কেইজোপামান পাণ গছো। তাৰপিছত এইবিলাক কি কয়, এইবিলাক মাখিয়তী গছ এজোপা। এইবাৰ বহাগত নিজৰ ঘৰৰে হৈ গ'ল মাখিয়তী গছ হ'লে। তাৰপৰা এজোপা হয় মধুৰি গছ, তাৰপৰা এইবিলাক পাপায়ে কৰিছে আৰু এইবিলাক ভাতকেৰেলা গছ। এইকেইজোপাত লগা নাই, আগৰ আৰু কেইজোপামান আছিলে, এইকেইজোপাত মানে লাগিছে, খাইছোঁ আৰু হ'ব।
কেমেৰাতে ফ'কাছ কৰিব পৰা নাই, মৰ্ণিং টাইম হৈ আছে যে। আৰু প্ৰিন্সিপাল একজোপা ৰঙালাও গছ, ৰঙালাও দিছে নহয়, এইবিলাক ৰঙালাও দিছে, পাপাই কৰিছে এইবিলাক চব। সোমাই গৈছোঁ দেই হ'লে। তো ফ্ৰেণ্ডসকল, এইজোপা হৈ গ'ল তিতা ভেকুৰী গছ। দেখিছেনে কিমান ডাঙৰ লাগি আছে, তামাম লাগিছে এইটো। বহুতখিনি আছে আমাৰ ইয়াতে তিতা ভেকুৰী গছ, আমাৰ ঘৰত ভালেমানখিনি আছে। এইজোপা মানে সৰ্বশ্ৰেষ্ঠ ডাঙৰ বুঢ়া গছ হয়। তাৰপৰা এইফালে বুঢ়াৰ পৰা আৰম্ভ কৰি পেলাই এইফালে এইজোপা অলপমান সৰু তাতকৈ। তাৰপৰা ফ্ৰেণ্ডসকল এইফালে দেখাই আছোঁ। এইফালে এয়া অমিতা লাগিছে, দেখিছেনে? অমিতা দেখি পাইছেনে বাৰু? অমিতা লাগিছে, ফাৰ্ষ্ট টাইম লাগিছে, আপোনালোকক প্ৰথমে দেখা দিছোঁ আৰু। তাৰপৰা এইখন আকৌ আমাৰ বাঢ়নি দেই, তালৈকে আছে। তাৰপৰা এইফালে এজোপাত লাগি আছে অমিতা, এজোপা লাগি আছে অমিতা। তাৰপৰা আছে, চব বস্তু আছে আমাৰ ইয়াত, নথকা নাই মানে, আৰু চবেই আছে। এইফালে ভোল দিছে, চপাই দিছে ভোল আছে, পানীলাও আছে। তাৰপৰা এইফালে এজোপা জলকীয়া আছে, মাজে জলকীয়া গছ আছে। এইবিলাক এই দিছে ইমান টিকলি, মানে বুঢ়া এজোপা আকৌ, বহুত দিনে এজোপা, 2 বছৰমান হ'ল নেকি। এইজোপাত লাগিছে মানে জলকীয়া। বুঢ়া হৈছে নে নাই চাওঁ দেই, পিটিকি চাওঁ। বুঢ়া হৈছে, বেয়া টান। তাৰপৰা এইবিলাক ভুল দেখালোৱে ন আপোনালোকক। তাৰপৰা এইফালে হৈছে ভাত কেৰেলা খালোৱে আকৌ, ভাত কেৰেলা দেই। এইফালে দিছে নাই, লাগিছে ভাত কেৰেলা, লাগিছে দিছে নাই এইবিলাক। আৰু এইফালে কচু মাটি চপাইছিলেহে, বৰষুণত চপাব পৰা নাই, তামাম জংঘল হৈ গৈছে, দেখিছে নহয়। এইবিলাকে আৰু এয়া পানীলাও গছ, এইফালে আছে পানীলাও। আৰু এইফালে এইবিলাক ঘিউ গছ দেই, এইবিলাক আকৌ মানে এনেকৈ আছে, আকৌ উঠাই পেলাই পকাইছে, পিছত ৰুব নেকি। এনেকৈ থাকিলেতো ক'ত নহ'ব আৰু। এইফালে পানীলাও আৰু কোমোৰা গছ দেখাইছোঁ। এইফালে এয়া কোমোৰা গছ, দেখি পালে নহয়। এইখন হেন্দালিত মানে, এই হেন্দালিখনত মানে তেনেকৈ আৰু চব মানে দিছে আৰু অলপকৈ ঘৰত খাবৰ কাৰণে হ'লে হ'ব আৰু। আগতে বেচিছিলে পাপাই, বেচা মানে সৰহকৈ দি আছিলে, মানে বেচে আৰু। হেল্ল' ফ্ৰেণ্ডসকল, ভিডিঅ'টো মই ইমানতে আজি সামৰণি মাৰি দিব ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে মই নাজানো, তথাপিও যিমানখিনি পাৰিছোঁ জনাব চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে কমেণ্টত জনাব কেনেকুৱা পাইছে। আৰু যদি এনেকুৱা ভিডিঅ' লাগিছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ সকলোকে। বাই বাই, জয় আই অসম।